আপোনালোকে জানেনে কি জন্তুৰ জিভা ইমান দীঘল যে নিজৰ কাণ চাফা কৰিব পাৰে নে আপোনালোকে মাছৰ বৰষুণ ক'ত পৰে এইটো জানে হে গাইজ ওয়েলকাম টু ওয়াটছ ইন এছামিজ আজিৰ ভিডিঅ'টিত আমি এনেকুৱা ধৰণৰ কিছুমান ইণ্টাৰেষ্টিং ফেক্ট আলোচনা কৰিম গতিকে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ ফেক্ট নম্বৰ 1 জিৰাফৰ জিভাখন ইমান দীঘল যে ই নিজৰ কাণ চাফ কৰিব পাৰে ফেক্ট নম্বৰ 2 পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল আৰু বেছি সময় থকা ট্ৰেফিক জাম হৈছিল 2010 চনত চীনৰ বেইজিঙত এই ট্ৰেফিক জাম ইমান দীঘল আছিল যে ই দীঘলে 100 কিলোমিটাৰ হৈছিল আৰু 10 দিন ধৰি আছিল ফেক্ট নম্বৰ 3 পৃথিৱীৰ আটাইতকৈ নিঃশব্দ ৰুম ৱাশ্বিংটনত আছে মাইক্ৰ'ছফ্ট কোম্পানীৰ অফিচত এনেকুৱা এটা ৰুম আছে যাৰ ভিতৰত সোমালে নিজৰ হাওঁফাওঁৰ শব্দ শুনিব পাৰি ফেক্ট নম্বৰ 4 কুকুৰাৰ সংখ্যা মানুহতকৈ বেছি ফেক্ট নম্বৰ 5 হণ্ডুৰাছৰ এখন চহৰত প্ৰত্যেক বছৰৰে প্ৰায় একে সময়তে মাছৰ বৰষুণ হয় ফেক্ট নম্বৰ 6 দুটা যমজ সন্তানৰ মাজত কিমান গেপ থাকিব পাৰে বেছি হ'লে 2 ঘণ্টা কিন্তু জানি আচৰিত হ'ব 2012 চনত এমি আৰু কেটি নামৰ টুইন ছোৱালী দুজনী এজনৰ পিছত আনজনৰ মাজৰ জন্মৰ ব্যৱধান 84 দিন আছিল যিটো গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছে ফেক্ট নম্বৰ 7 যদি আপুনি ইউটিউবত থকা প্ৰত্যেক ভিডিঅ' চাব আৰম্ভ কৰে তেতিয়া সময় লাগিব 1000 বছৰ আৰু সেই 1000 বছৰ চাই থাকোঁতে নতুন যিমান ভিডিঅ' আপলোড হ'ব সেইখিনি চাবলৈ আৰু 1000 বছৰ লাগিব মুঠতে শেষ কৰিব নোৱাৰিব চাই ফেক্ট নং 8 নিগনিৰ হাড়বিলাক ইমান ফ্লেক্সিবল যাৰ কাৰণে নিগনি এটা কলমৰ সমান ফুটাৰে পাৰ হৈ যাব পাৰে ফেক্ট নং 9 পৃথিৱীৰ আটাইতকৈ বেছি কোৱা ভাষা ইংৰাজী নহয় হয় ঠিকেই শুনিছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কোৱা ভাষা হৈছে চাইনিজ ফেক্ট নং 10 যেতিয়া ফ্লাইটত যাই থকা হয় তেতিয়া আমাৰ গন্ধ লোৱা আৰু সোৱাদ লোৱা চেঞ্চ 20 পৰা 50% ভিতৰত কমি যায় যাৰ বাবে ফ্লাইটত সোৱাদ কম পোৱা যায় ফেক্ট নং 11 মাৰ্ক জুকাৰবাৰ্গ ফেচবুকৰ অনাৰ তেওঁ ৰঙা আৰু সেউজীয়া কালাৰ ব্লাইণ্ড তাৰ বাবে হয়তো ফেচবুকৰ ৰং নীলা কৰিলে ফেক্ট নং 12 জেলিফিছ ৰ'দত আহিলে পানী হৈ যায় কিয়নো জেলিফিছৰ 95% পানী ফেক্ট নং 13 পৃথিৱীৰ আটাইতকৈ দীঘল সময় ধৰি হিকটি উঠি থকা মানুহজন হৈছে চাৰ্লছ আৰ্চবৰ্ণ একেৰাহে 69 বছৰ হিকটি উঠি থকা ৰেকৰ্ড তেওঁৰ নামতে আছে ফেক্ট নং 14 ফেচবুক ইউজাৰ 2 বিলিয়নতকৈও বেছি অৰ্থাৎ চীন আমেৰিকা আৰু ব্ৰাজিলৰ জনসংখ্যাতকৈও বেছি ফেক্ট নং 15 পৃথিৱীত পৰুৱাৰ সংখ্যা মানুহতকৈ বেছি আৰু ওজন কৰা হয় যদি তেতিয়াও পৰুৱাৰ ওজন মানুহতকৈ বেছি হ'ব আজিৰ ভিডিঅ'টো এইখিনি আছিল এনেকুৱা ধৰণৰ ফেক্ট লাগে যদি কমেণ্টত জনাব ইয়াৰ ছেকেণ্ড পাৰ্টটো বনাম ভাল পালে যদি লাইক কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইবটো কৰি থ'ব ধন্যবাদ